কি ধৰণে আগুৱাই গৈছে এইখিনি অলপ জনাব। আজি আমাৰ গোসাইগাঁও জিলা ইলেকশ্যন ষ্টাৰিং কমিটিৰ যিটো মুখ্য কাৰ্যালয় এইটো আমি আজি মুকলি কৰিছোঁ আৰু এই মুখ্য কাৰ্যালয়ৰ অন্তৰ্গত আমাৰ গোসাইগাঁও জিলাত 5খন পৰিষদীয় সমষ্টি আছে। এই 5খন পৰিষদীয় সমষ্টিক বিজয়ী হ'বৰ কাৰণে যিমানখিনি কৰিবলগীয়া কাম আছে এই কামটো এই কাৰ্যালয়ৰ পৰা এতিয়া আমি আৰম্ভ কৰিম। গতিকে গোসাইগাঁও জিলাৰ অন্তৰ্গত 5টা সমষ্টিৰ কাৰণে আজিৰ পৰাই আমি নিৰ্বাচনৰ যিটো পেঁপা এইটো আমি আজি বজাইছোঁ আৰু আমি ক'ব পাৰোঁ দাঁতিকে যে আমাৰ জিলাখনৰ অন্তৰ্গত 5টা সমষ্টিত ৰাইজসকলে আজি পৰিৱৰ্তন বিচাৰিছে। 17 বছৰৰ বিপেবহৰণ কালৰ যেনেকুৱা ধৰণে ৰাইজে জুৰুলা অৱস্থাত ভুগি আছে, ৰাস্তা ঘাটকে আদি কৰি ৰাইজৰ যে একোই উন্নতি ইয়াত হোৱা নাই, ইয়াক লৈ ৰাইজে আজি পৰিৱৰ্তনৰ কথা কৈছে আৰু পৰিৱৰ্তনৰ স্বাৰ্থত আজি ৰাইজে UPPL দলক যোগদান কৰি পেলাই সিহঁতে কাম কৰিবৰ কাৰণে ওলাই আহিছে। গতিকে আমি ক'ব পাৰোঁ যে আমাৰ এই গোসাইগাঁও চাব ডিভিজনৰ অন্তৰ্গত যিকেইখন আমাৰ সমষ্টি আছে এই সমষ্টিত কোনো দলে জিকিব পৰা অৱস্থা আজিৰ তাৰিখত নাই। আমি টঙালি বান্ধিছোঁ, আমি কাম কৰিবৰ কাৰণে ওলাইছোঁ আৰু ৰাইজে আমাৰ বিভিন্ন স্থানত বিভিন্ন অঞ্চলত আমাক আমন্ত্ৰণ কৰি আছে যে আপোনালোকে আহক, এইবাৰ আমি UPPL দলৰ লগত হৈ পেলাই কাম কৰিম। এই কথাটো এভৰি নুক এণ্ড কৰ্ণাৰৰ পৰা এই আমাক আমন্ত্ৰণ জনাইছে। গতিকে মই ভাবোঁ এইবেলি 2020 চনৰ যিটো পৰিষদীয় নতুন চৰকাৰ গঠন হ'ব এইটো UPPL বাহিৰে কোনো এটা পাৰ্টীয়ে যে বা দলে যে ইয়াৰ চৰকাৰ গঠন কৰিব নোৱাৰে এইটো কাটা হৈ গৈছে।